নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছোঁ আপোনালোকক এই ইউটিউব চেনেলটোলৈ। আজিৰ এইটো ভিডিঅ'ত ADRE গ্ৰেড 4 এমপ্লয়ী এজনৰ ফাৰ্ষ্ট ষ্টাৰ্টিং চেলেৰি কিমান হ'ব সেইটো কেলকুলেশ্যন কৰিম। লগতে ভিডিঅ'টোৰ শেষত এখন চেলেৰি স্লিপ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ADRE গ্ৰেড 4 এমপ্লয়ী এজনৰ স্কেল অফ পে'টো যিটো ৰেঞ্জ থাকে সেইটো হৈছে আপোনাৰ 12,000 to 52,000 ৰুপিজ। যেতিয়া ফাৰ্ষ্ট জইন কৰে চাকৰিত তেতিয়া আপোনাৰ স্কেল অফ পে'টো ধৰা হ'ব 12,000 ৰুপিজ। আৰু যেতিয়া বছৰি আপোনাৰ ইনক্ৰিমেণ্ট লাগিব 3% ইনক্ৰিমেণ্ট লাগে তেতিয়া আপোনাৰ এই 12,000টো ক্ৰমান্বয়ে ইনক্ৰিজ হৈ গৈ থাকিব আৰু মেক্সিমাম হ'বগৈ পাৰিব আপোনাৰ 52,000 ৰুপিজ। এতিয়া যিহেতু জইন কৰিছে তো ফাৰ্ষ্ট স্কেল অফ পে'টো আপোনাৰ ধৰা হ'ব 12,000 ৰুপিজ আৰু গ্ৰেড পে' হ'ব আপোনাৰ 3,900 ৰুপিজ। এতিয়া এই দুটাক একেলগে কোৱা হয় বেচিক পে' বুলি। এই স্কেল অফ পে' আৰু আপোনাৰ গ্ৰেড পে'ক একেলগে কোৱা হয় বেচিক পে'। এতিয়া আমাৰ বেচিক পে' কিমান আহিছে এই দুটাৰ টোটেলটো হ'ব। এই টোটেলটো আহিছে আপোনাৰ 15,900 ৰুপিজ। এইটো হৈ যায় আমাৰ বেচিক পে'টো। এতিয়া আহোঁ এলাউন্সেছ কি আছে। এতিয়া ফাৰ্ষ্ট এলাউন্সেছ আছে আপোনাৰ ডিএনএছ এলাউন্স। এতিয়া ডিএনএছ এলাউন্স আছে আপোনাৰ যিটো আমি ডিএ বুলিও কওঁ 58%। এট প্ৰেজেণ্ট যিটো সময়ত ভিডিঅ'টো বনাইছোঁ সেইটো সময়ত আপোনাৰ ডিএ হৈ আছে আপোনাৰ 58%। এতিয়া এই 58%টো কিহত দিয়ে আমাক? এই 58%টো আমাক বেচিক পে'ৰ ওপৰত দিব। এতিয়া আমাৰ বেচিক পে' যদি 15,900 হয় তাৰ যদি আমি 58% যদি উলিয়াওঁ তেতিয়াহে আমাৰ 9,222 ৰুপিজ। এইটো হৈ যায় আমাৰ ডিএ। তাৰপিছত আছে আপোনাৰ এটা এলাউন্স হাউচ ৰেণ্ট এলাউন্সেছ। সেইটো মই আপোনাৰ 8% কেলকুলেশ্যন কৰিছোঁ। HRA থাকে আপোনাৰ 7% যিটো আপোনাৰ দিয়ে ৰুৰেলত। যদিহে আপোনাৰ অফিচটো ৰুৰেলত আছে তেতিয়া আপুনি পাব 7% হাউচ ৰেণ্ট এলাউন্স। 8% পাব যদিহে আপোনাৰ অফিচটো টাউন এৰিয়া বা আৰ্বান এৰিয়াত থাকে তেতিয়া আপুনি 8% পাব। আৰু 10% যিটো আছে এইটো গুৱাহাটীৰ বাবে হয়। যদিহে আপোনাৰ পষ্টিং গুৱাহাটীত হয় আপুনি গুৱাহাটীতে জব কৰে তেতিয়া আপুনি HRA পাব 8%। এতিয়া এই যিটো 8% মই ইয়াত কেলকুলেশ্যন কৰিম এতিয়া এই 8%টো আপোনাক কিহত দিব? বেচিক পে'ৰ ওপৰত দিব। এতিয়া বেচিক পে' হৈ আছে আপোনাৰ 15,900 ৰুপিজ। তাৰ যদি আমি 8% কেলকুলেশ্যন কৰোঁ তেতিয়াহে আপোনাৰ 1,272 ৰুপিজ। তো সেইটো ইয়াত মই লিখা আছে। আৰু যদিহে আপুনি ৰুৰেলত পষ্টিং হয় তেতিয়া আপুনি সেইটো হিচাপে 7% কেলকুলেশ্যন কৰিব পাৰিব। আৰু যদিহে আপোনাৰ গুৱাহাটীত পষ্টিং হয় 10% আপুনি কেলকুলেশ্যন কৰিব পাৰিব। এই এমাউণ্টটো অলপ কম বেছি হ'ব পাৰিব। তাৰপিছত এটা এলাউন্স আছে আপোনাৰ মেডিকেল এলাউন্স যিটো আপোনাৰ ফিক্স থাকে 600 ৰুপিজ। তাৰপিছত এটা এলাউন্স আছে আপোনাৰ স্পেচিয়েল পে'। মই ইয়াত নীল ধৰা নাই। কিছুমান ডিষ্ট্ৰিক্টত আছে স্পেচিয়েল পে' দিয়া হয়। যেনে মাজুলী ডিষ্ট্ৰিক্টত আপুনি এটা স্পেচিয়েল পে' পাব 400 ৰুপিজৰ। যদি আপোনাৰ মাজুলী ডিষ্ট্ৰিক্টত পষ্টিং হয় তেতিয়া আপুনি এটা স্পেচিয়েল পে' পাব 400 ৰুপিজৰ। বেলেগ ডিষ্ট্ৰিক্টত কিছুমান দিয়ে কাৰ্বি আংলঙত পাব। যদিহে আপোনাৰ পষ্টিং কাৰ্বি আংলঙত হয় কাৰ্বি আংলঙতো আপুনি এটা স্পেচিয়েল পে' পাব। কিমান হ'ব মই একজেক্টলি গম নাপাওঁ। বাকী বহুতবিলাক ডিষ্ট্ৰিক্টত নাপায়। যেনে আপুনি যোৰহাটত নাপাব, গোলাঘাটত নাপায়। কিছুমান ডিষ্ট্ৰিক্ট আছে য'ত আপুনি স্পেচিয়েল পে' নাপায়। তো সেইকাৰণে আমি প্ৰথমতে ইয়াত স্পেচিয়েল পে'টো দি কোনো কেলকুলেশ্যন কৰা নাই। যদিহে আপুনি য'ত জইন কৰিব তাত যদি স্পেচিয়েল পে' পায় তেতিয়া আপুনি ইয়াত এড কৰিব পাৰিব স্পেচিয়েল পে'ত। তেতিয়া আপোনাৰ এমাউণ্ট অলপ বেছি হ'ব। তাৰপিছত কি কৈছোঁ এই গোটেইকেইটা বেচিক পে', ডিএ, HRA, মেডিকেল আৰু স্পেচিয়েল পে'। স্পেচিয়েল পে' আমাৰ ইয়াত নীল আছে, কোনো নাই। এই গোটেইখিনি টোটেল কৰাৰ পিছত যিটো আহিছে আপোনাৰ 26,994 ৰুপিজ। এইটো হৈছে আপোনাৰ গ্ৰছ চেলেৰি। এতিয়া যদিহে আপুনি স্পেচিয়েল পে' এড কৰে তেতিয়া গ্ৰছ চেলেৰিটো অলপ বেছি হ'ব। আৰু যদিহে HRAটো আপুনি যদি 10% দিয়ে তেতিয়াও গ্ৰছ চেলেৰিটো বেছি হ'ব। আৰু যদি HRA যদি আপুনি 7% ধৰে তেতিয়া আপোনাৰ গ্ৰছ চেলেৰিটো অলপ কম হ'ব পাৰে। আশা কৰোঁ বুজি পাইছে এইখিনিলৈকে। তাৰপিছত আমাৰ কিছুমান ডিডাকশ্যন থাকে। এতিয়া মেইন ডিডাকশ্যনটো হয় আপোনাৰ NPS যিটো আপোনাৰ নেশ্যনেল পেঞ্চন স্কিম। NPSত হয় আপোনাৰ যিটো আমাৰ বেচিক পে' প্লাছ ডিএ দুটাক এড কৰি তাৰ 10% যিটো হ'ব সেই পাৰ্চেণ্টটো আপোনাৰ NPSত আপোনাৰ জমা হয়। এতিয়া আমাৰ বেচিক পে' আছিলে 15,900 ৰুপিজ আৰু আপোনাৰ যিটো ডিএ আছিলে 9,222 ৰুপিজ। এইটো আছিলে আপোনাৰ আমাৰ বেচিক প্লাছ ডিএ। ইয়াৰ 10%টো আমাৰ জমা হ'ব আপোনাৰ NPS একাউণ্টত। এতিয়া এই দুটা এড কৰাৰ পিছত তাৰ যদি আমি 10% উলিয়াওঁ আমাৰ আহে 2,512 ৰুপিজ। এইটো হৈ যায় আপোনাৰ NPS একাউণ্টত ইয়াৰ ক্ৰেডিট হ'ব ইমানটো। তাৰপিছত এটা আছে আপোনাৰ পিটেক্স যিটো প্ৰফেশ্যনেল টেক্স বুলি কয়। এইটো ফিক্স থাকে আপোনাৰ 208 ৰুপিজ হয় এইটো। তাৰপিছত আছে আপোনাৰ GIS যিটো গ্ৰুপ ইঞ্চুৰেঞ্চ বুলি কওঁ সেইটো আহিব আপোনাৰ 100 ৰুপিজ। আৰু MMLSY যিটো এইটো এটা হেল্থ ইঞ্চুৰেঞ্চ হয় অসম চৰকাৰৰ। এতিয়া গ্ৰেড 4 এমপ্লয়ীৰ কাৰণে এইটো আপোনাৰ MMLSY হৈ যায় 125।
পিছে MMLSYটো এটা অপশ্যনেল হয় যদিহে আপুনি এইটো এভেইল কৰিব নিবিচাৰে যদি আপুনি ল'ব নিবিচাৰে হেল্থ ইঞ্চুৰেঞ্চটো এইটো অসম চৰকাৰৰ তেতিয়া আপোনাৰ পৰা এই 125 যিটো এমাউণ্ট ডিডাক্ট কৰিছে এইটো আপোনাৰ ডিডাক্ট নকৰে তেতিয়া আপুনি চেলেৰিত এই 125 ৰুপিজটো পাই যাব আৰু যদিহে আপুনি ল'ব বিচাৰে তাৰ বেনিফিটটো উঠাব বিচাৰে তেতিয়া আপোনাৰ পৰা 125 ডিডাক্ট কৰিব আৰু ডিডাক্ট কৰাৰ পিছত এই গোটেইখিনি যিটো NPS PTax GIS আৰু MMLSY গোটেইখিনি টোটেল কৰাৰ পিছত আপোনাৰ যিটো হ'ব সেইটো হৈ যাব আপোনাৰ টোটেল ডিডাকশ্যন ইয়াত আপোনাৰ টোটেল কৰিলে কিমান আহিছে 2945 ৰুপিজ এইটো হৈ যায় আপোনাৰ টোটেল ডিডাকশ্যন আহিছে এতিয়া এই যিটো টোটেল ডিডাকশ্যন পালোঁ 2945 এইটো আমি এতিয়া মাইনাছ কৰিম গ্ৰছ চেলেৰিৰ পৰা এতিয়া গ্ৰছ চেলেৰিৰ পৰা এই যদি আমি এইটো আপোনাৰ মাইনাছ কৰোঁ 26,994 তাৰ পৰা মাইনাছ কৰিম 2,945 যদি আমি মাইনাছ কৰোঁ তেতিয়াহে আমাৰ 24,049 ৰুপিজ 49 ৰুপিজ আহিব আৰু এইটো হৈ যাব আমাৰ নেট চেলেৰি যিটো আমি ইনহেণ্ড চেলেৰি বুলি ক'ম আমি মানে ইমান টকা পাম যদি আমি এজ এ গ্ৰেড 4 এমপ্লয়ী হিচাপে জইন কৰোঁ তেতিয়া আমাৰ নেট চেলেৰি বা ইনহেণ্ড চেলেৰি আমি পাম আমাৰ বেংক একাউণ্টত ক্ৰেডিট হ'ব 24,049 ৰুপিজ আশা কৰোঁ আপোনালোকে এইখিনিলৈকে ধুনীয়াকৈ বুজি পাইছে আহক এতিয়া আমি এখন এমপ্লয়ী এজনৰ চেলেৰি স্লিপটো চাওঁ এইখন হৈছে এখন চেলেৰি স্লিপ মই অলপ জুম কৰি দিছোঁ চাওক এইটো বেচিক পে 12,000 গ্ৰেড পে 3,900 ৰুপিজ আৰু টোটেল পে আহিছে আপোনাৰ 15,900 ৰুপিজ দেখিছে আপোনালোকে তাৰপিছত চাওক এলাউন্সেছ DNS এলাউন্স এইখন আপোনাৰ অলপ আগৰ আছিলে চেলেৰি স্লিপটো তেতিয়া আপোনাৰ DA হৈ আছিলে 50% তো 15,900 ৰুপিজৰ যদি আমি 50% যদি কেলকুলেশ্যন কৰোঁ তেতিয়াহে আপোনাৰ 7,950 ৰুপিজ আহে এইটো হৈ যায় আপোনাৰ DA এতিয়া DA আমাৰ হৈ আছে 58% এখন যেতিয়া DA 50% হৈছিলে তেতিয়াৰ পে স্লিপ হয় তাৰপিছত চাওক হাউচ ৰেণ্ট 8% দি কেলকুলেশ্যন কৰা হৈছে 1,272 ৰুপিজ তাৰপিছত আহিছে আপোনাৰ গ্ৰছ চেলেৰি আহিছে আপোনাৰ 25,722 ৰুপিজ এইখিনিলৈকে বুজি পাইছে তাৰপিছত আহে আমাৰ ডিডাকশ্যন এতিয়া NPSত ডিডাকশ্যন হৈছিল আপোনাৰ 2,385 ৰুপিজ GIS আপোনাৰ 100 ৰুপিজ প্ৰফেশ্যনেল টেক্স মানে PTax তাত ডিডাকশ্যন হৈছিলে 208 ৰুপিজ আৰু যিটো MMLSY যিটো আছে তাত আপোনাৰ ডিডাকশ্যন হৈছিলে 125 ৰুপিজ এতিয়া টোটেল ডিডাকশ্যন আমাৰ কিমান হৈছিলে গোটেইখিনি 2,818 ৰুপিজ টোটেল ডিডাকশ্যন হৈছিলে আৰু আমাৰ বেংকত ক্ৰেডিট হৈছিলে আপোনাৰ তেতিয়া বেংকত ক্ৰেডিট হৈছিলে 22,904 ৰুপিজ কিন্তু এতিয়া ক্ৰেডিট কিমান হ'ব আপোনালোকৰ 24,049 ৰুপিজ ক্ৰেডিট হ'ব আশা কৰোঁ এইখিনিলৈকে আপোনালোকে ধুনীয়াকৈ বুজি পালে আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব এটা লাইক কৰিব ধন্যবাদ